লাহে লাহে 2021 নিৰ্বাচনী বতাহ গৰম হ'বলৈ আৰম্ভ কৰিছে। কোনে কোন সমষ্টিত টিকট পাব, কোনে হেৰুৱাব পাৰে টিকট, সেই লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। কি শাসক কি বিৰোধী সকলো এতিয়া অংকত ব্যস্ত। পিছ পৰি ৰোৱা নাই নতুন আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ দলো। এই মৰ্মে গোলাঘাট জিলাতো ৰাইজৰ দলে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা। জিলাখনৰ খুমটাই সমষ্টিতো দেখা গৈছে এগৰাকী দক্ষ যুৱ নেতাৰ কুচকাৱাজ। খুমটাই সমষ্টিত কা বিৰোধী আন্দোলনৰ ব্যাপকতাই প্ৰায় উচন কৰিলে মৃণাল শইকীয়াৰ ভেটি। বিধায়কগৰাকীয়ে মাজে সময়ে কৰি অহা অগণতান্ত্ৰিক আচৰণে ইতিমধ্যে জনপ্ৰতিনিধি হিচাপে মৃণাল শইকীয়াৰ ভাৱমূৰ্তি নিৰ্শেষ কৰিছে। খুমটাই সমষ্টিত ইতিমধ্যে ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজত উচ্চাৰিত হৈছে এগৰাকী উচ্চ শিক্ষিত ছাত্ৰ, ৰাজনীতিত দক্ষতা সম্পন্ন গোলাঘাট জিলাখনত কা বিৰোধী আন্দোলনৰ অন্যতম আগৰনুৱা বাকপটু যুৱ নেতাৰ। ডি কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক, দুটাকৈ MA ডিগ্ৰীধাৰী যুৱ নেতাগৰাকী হৈছে ৰাইজৰ দলৰ গোলাঘাট জিলাৰ মুখ্য আহ্বায়ক সমীৰ ভূষণ বৰা। বাকপটু যুৱ নেতা সমীৰ ভূষণ বৰাৰ আছে সাহিত্যৰ ক্ষেত্ৰতো বিশেষ দখল। ইতিমধ্যে 3খনকৈ কাব্যগ্ৰন্থ প্ৰকাশিত হৈছে সমীৰ ভূষণ বৰাৰ। উত্তৰ গোলাঘাট ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ সম্পাদক হিচাপে সমীৰ ভূষণ বৰাই ইতিমধ্যে সমষ্টিটোত বিভিন্ন সামাজিক কাম কাজ কৰি আহিছে। এতিয়া এনেদৰে আৰম্ভ হৈছে সমষ্টিসমূহত ব্যাপক ৰাজনৈতিক তথা নিৰ্বাচনী তৎপৰতা। আমি আচলতে ব্যক্তি হিচাপে আহ্বান জনোৱাটো ভুল হ'ব, কাৰণ ৰাইজৰ দলটো গঠন হৈছে ৰাইজ সকলোকে লৈ, সকলোৱে নিজেই এটা ৰাইজৰ দল হিচাপে গঠন কৰিছে। গতিকে আমি আহ্বান জনাবলগীয়া এটাই কথা আছে, যিসকল ৰাইজে এতিয়াও মানে ৰাইজৰ দলৰ হৈ ৰাইজৰ দলৰ বাবে কৰিম বুলি ভাবি ওলাই অহা নাই, তেখেতসকলক আমি ওলাই আহিবলৈ আহ্বান জনাইছোঁ। ৰাইজৰ দ্বাৰা গঠিত এই ৰাইজৰ দলটোৱে অনাগত সময়ত অসমৰ ৰাজনৈতিক পথাৰখনত নেতৃত্ব লৈ অসমীয়া জাতি, অসমীয়া মাটি, অসমীয়া ভেটিৰ হকে কাম কৰাৰ যি বাট নিৰ্মাণ কৰিব খুজিছে, সেই বাট নিৰ্মাণ কৰাৰ কুচকাৱাজত অংশীদাৰ হয়। যে নিৰ্বাচনী যি আপোনালোকৰ আপুনি খুমটাই সমষ্টিৰো হয়তো প্ৰবল দাবীদাৰ, আপোনাৰ যি শিক্ষাগত অৰ্হতা কেনেদৰে ৰাজনীতি পথাৰত আপোনাৰ ভূমিকা মাৰিবলৈ মন গ'ল, ইমান এটা উজ্জ্বল ভৱিষ্যত আপুনি এৰি থৈ আহিছিলে, চাকৰিমুখী নহয় পেলাই যে ৰাইজে সহায় কৰিবলৈ অলপ কষ্ট লাগিছে। মই গাঁৱৰ পৰা আহিছোঁ। ডেৰগাঁৱৰ সমীপৱৰ্তী বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ মোৰ জন্ম। তাতেই মই স্কুলীয়া শিক্ষা লৈছোঁ আৰু তাৰপিছতেই ডেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই উচ্চতৰ মাধ্যমিক শিক্ষা ল'লোঁ। তাৰপিছত ডেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী ল'লোঁ ৰাজনীতি। চৰকাৰে ভয় পায়। অখিল গগৈ নামৰ যি এটা সত্তা, এই সত্তা হৈছে অসমৰ জাতি মাটিৰ লগত জড়িত এটা শক্তিশালী সত্তা। এই সত্তাটোৱে অকলেই চৰকাৰৰ বিৰোধী পক্ষৰ ভূমিকা গ্ৰহণ কৰি পেলাই বিগত সময়ছোৱাত চৰকাৰৰ বিভিন্ন বেয়া কামবোৰৰ সমালোচনা কৰি পেলাই চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছিলে। কিন্তু চৰকাৰে এতিয়া ভয় খাইছে কিয়? যে অখিল গগৈৰ নেতৃত্বাধীন কৃষক মুক্তি আৰু কঠোৰ সংগঠন সেইটো টিকটৰ দাবীদাৰ বুলি ক'লে ভুল কোৱা হ'ব। আচলতে দলটো যিহেতু 2 অক্টোবৰ তাৰিখে জন্ম হৈছেহে, আমি দলটোৰ হৈ প্ৰাৰম্ভিক কাম কাজ আগবঢ়াই নিছোঁ। দলে মোক গোলাঘাট জিলাৰ মুখ্য আহ্বায়কৰ দায়িত্ব দিছে। খুমটাই সমষ্টিত ইতিমধ্যে আমি কাম কাজ আৰম্ভ কৰিছোঁ। যদি দলে ভৱিষ্যতে বিচাৰে যে সমীৰ ভূষণ বৰা এগৰাকী যোগ্য ব্যক্তি, বা সমষ্টিবাসীয়ে যদি বিচাৰে যে সমীৰ ভূষণ বৰাক আমি প্ৰতিনিধি হিচাপে বিচাৰোঁ, তেতিয়া মই নিউজ ডেস্ক ৰিপৰ্ট, টাইমলেছ আছাম।